নমস্কাৰ, মই শংকৰে মই মোৰ চেনেল অসম কুইজিলক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া বৰ্তমান সময়ত এটা নতুন আপডেট আহিছে। আজি 28 তাৰিখ আৰু 28 তাৰিখে এটা জাননী আহিছে। যিসমূহ পৰীক্ষা চেণ্টাৰত যিসকল ব্যক্তি নেকি ৰানিং কৰিবলৈ গৈছে, অৰ্থাৎ যিসকলৰ আজি আছিলে, অৰ্থাৎ আজি হ'ল 28 ফেব্ৰুৱাৰী, যাৰ আজি 28 ফেব্ৰুৱাৰী, 1 মাৰ্চ আৰু 2 মাৰ্চত যি হ'বলগীয়া PhD PET সেইসমূহৰ ওপৰত এটা জাননী আহিছে। সকলো মই এইটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে আছে, এতিয়া ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যেতিয়া মই এনেকুৱা সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ, আপোনাক সকলোতকৈ আগত পাব যায়। কি নহওক, আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। চক বন্ধুসকল, যিহেতু আমি সকলোৱে গম পাওঁ, যোৱাকালি ইলেকশ্যনৰ কাৰণে যিহেতু তাত ইলেকশ্যন বুলি এটা ৱৰ্ড আছে, সেই ইলেকশ্যনৰ কাৰণে যিহেতু হোল্ড কৰি ৰখা হৈছে। আৰু বন্ধুসকল, যিহেতু আজি বহুকেইখন জিলাৰ যিহেতু 28 তাৰিখে আজি তেওঁলোকৰ PhD PET হ'বলগীয়া আছে, লগতে পৰৱৰ্তী দুদিন অৰ্থাৎ 1 মাৰ্চ আৰু 2 মাৰ্চত যি হ'বলগীয়া আছিলে, অৰ্থাৎ 28 ফেব্ৰুৱাৰী, 1 মাৰ্চ আৰু 2 মাৰ্চত যি হ'বলগীয়া আছিল, এই 3 দিনৰ যি কাৰ্যসূচী মানে হ'বলগীয়া আছিল, এই 3 দিনৰ কাৰ্যসূচীসমূহ 14 মাৰ্চ, 14, 15, 16 তাৰিখে হ'ব। আপোনালোকে এইখন স্ক্ৰীন চাই লওক, মই আপোনালোকক দেখাই দিছোঁ মোবাইল স্ক্ৰীণত, মই মোবাইল স্ক্ৰীণত আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে তাত চাই ল'ব। তাত আজি যিহেতু এইটো জাননী কৰিছে, তেওঁলোকৰ পৰীক্ষাসমূহ 14, 15, 16 তাৰিখে হ'ব বুলি তাত স্পষ্টকৈ উল্লেখ আছে। আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিব, বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম। যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে আছে, ছাবস্ক্ৰাইব কৰি থৈ যাব।